উলুবাম গাঁৱৰ পৰিৱেশ খেতিপথাৰৰ দৃশ্য আমি আছোঁ বৰ্তমান এখন বিল্ডিং ঢালাই ছাদত চাওক ৰাইজ এ আমাৰ ৰাম ককাইদেউ ইফালে আছে পথাৰ এ আমাৰ ৰাম ককাইদেউ এইফালে এজন হাতত কোদাল লৈ মানে পথাৰত পানী বলাবলৈ আহিছিল এইফালে এজনী ধুনীয়া গাভৰু পথাৰলৈ গৈ আছে হাফ পেণ্ট পিন্ধি পথাৰলৈ বোলে সৌজনী গাভৰু গৈ আছে এইফালে আহিছে দুজনী আমাৰ বাইদেউ ছাতি মেলি মই জুম কৰি দেখাইছোঁ এই আমাৰ ৰাম ককাইদেৱে বন্দুক মাৰিছে বোলো মোকেই মাৰিবা নি নামাৰিবা ভয় লাগে সৌফালে দুজনীমান নহয় দুজনমান ডেকাই কঠীয়া তুলি আছে জুম কৰি দেখাইছোঁ ফাটি গৈছে বেয়া নাপাব ৰাইজ মোৰ আকৌ কম দামী মোবাইল কেমেৰা যি নহওক চলি আছে আপোনালোকৰ আশীৰ্বাদত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগত এটা কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তুমি ইমান কম টকাত চাইকেলখন বিকিলা যে কেলে কিবা খাবলৈ পইচা নাছিল নি অটো গাড়ী ইটা আনিছে কনষ্ট্ৰাকশ্যন কৰিবলৈ পথাৰৰে মাজে মাজে সৰু সৰু আলি সৰু আলি ছাগলীয়ে বোলে খা কি কৰি আছা তুমি ইয়াতে কিবা আছে নেকি কিবা এটা আছে বুজিছ নাই ওলাই পৰা নাই সৰু সৰু পকা এইবোৰ গাঁতবোৰ কিহে কৰিছে সেইটো কিবা এটা পকা থকা নিচিনা লাগিছে আৰু সেইকাৰণে সানি দিছোঁ বুজিছ নাই ওলাই গাঁতবোৰ বৰ ধুনীয়াকৈ কয় কিন্তু ন তাকে বৰ ধুনীয়াকৈ কয় আকৌ বহুত গাঁত আছে ৰাইজ চাও কি ধুনীয়াকৈ এইটো বস্তুটো ওলাইছে চাওঁ এইটো হয় এইটো মালটো এইটো পকাটোৱে কিবা ওলাই আৰু এইটো পকাটোৱে এইবিলাক কৰে মানে এইটো লুক দেখিছে এইটো বালিৰ নিচিনা এইটো পোকাৰ নিচিনা এইটোৱে এই গাঁতবোৰ বনায় এই সৰু সৰু যে গাঁতবোৰ দেখিছে এই গাঁতবোৰ বনায় আৰু তেওঁলোকে কিবা এটা আমেজ পায় আৰু ৰাম হাই এটা দি দিয়া এয়া মই কৰি আছোঁ মটৰ ব্লক চাইকেলৰ লগত দেখিছে আমাৰ গাঁৱৰ গৌৰৱ গৰু এই ঘৰটো বৰ ধুনীয়া লাগিছে তামোলৰ বাগানতো শুন ঘৰত আছে গৰু এয়া মানুহৰ ঘৰ হাঁহে বোলে পেৰেক